বিজেপি কৰিলে লীলা আনে কৰিলে ধৰি বান্ধি কিলা বিজেপিৰ বাবে অসমত হুকিয়া আইন মন্তব্য বিধায়ক সিকদাৰৰ বিজেপিৰ বেটি বাঁচাও বেটি পঢ়াও শ্লোগান ধোৱাচাঙৰ যোৱা 23 জুন তাৰিখে বিজেপি দলৰ মুখ্য কাৰ্যালয়তে দলীয় নেতাৰ দ্বাৰা চৰিত্ৰ হৰণৰ নিচিনা নিষ্কৃষ্ট কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে আজি বিলাসীপাৰাত উপস্থিত হৈ বিধায়কগৰাকীয়ে এই সন্দৰ্ভত কেইবাটাও বিশেষ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে সেয়া আমি এবাৰ শুনাই লৈছো আচ্ছা অলপ আগতে দুখন পত্ৰ পালোঁ আৰু দুয়োখন পত্ৰই বিজেপি নেত্ৰী লিখা পত্ৰ আৰু বিজেপি নেত্ৰীৰ সেই পত্ৰৰ জৰিয়তে জ্যোতিষ বনিয়া নামৰ বিজেপিৰ নেতাজনৰ বিৰুদ্ধে শাৰীৰিক মানসিক নিৰ্যাতনৰ অভিযোগ তুলিছে বিজেপিৰ শ্লোগান বেটি বাঁচাও বেটি পঢ়াও বিজেপিৰ কাৰ্যালয়তে যদি সেই বেটিৰ ওপৰত বিজেপি নেতাৰ দ্বাৰা আক্ৰমণ হয় তাৰ পিছতো যদি বিজেপিয়ে কোনো পদক্ষেপ নলয় ইয়াতকৈ আৰু দুখৰ কথা কিবা হ'ব পাৰে নেকি যে আমাৰ প্ৰাক্তন কংগ্ৰেছী অংকিতা দত্তৰ বিষয় লৈ বিজেপিৰ নেতাসকলে কি ডাঙৰ ডাঙৰ কথা কৈছিল তো অংকিতা দত্তৰ প্ৰসংগক লৈ যিসকলে ডাঙৰ ডাঙৰ কথা কৈছিল আজি সেই নেতাসকল ক'ত য'ত জ্যোতিষ বনিয়া নামৰ বিজেপিৰ নেতাৰ ওপৰত লিখিত অভিযোগ আনিছে এই প্ৰশ্ন সমগ্ৰ অসমে বিজেপিৰ নেতাসকলৰ পৰা জানিব বিচাৰিছে এতিয়া কৰ্ণাটকত গৈ অসমৰ পুলিচ পালেগৈ অংকিতা দত্তৰ অভিযোগত অসম পুলিচ কৰ্ণাটকত গুচি গ'ল শ্ৰীনিবাসৰ ঘৰৰ বাহিৰত জাননী আঁৰি দিলে জ্যোতিষ বনিয়াৰতো ঘৰ ইয়াতেই আৰু বিজেপিৰ বৰঘৰত থাকে অফিচত থাকে ধৰিবলৈ বা তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসম পুলিচ কিয় নিশ্চুপ হৈ আছে বা চৰকাৰ বিজেপি দল তেওঁলোকে কিয় পদক্ষেপ লোৱা নাই এটা বেলেগৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ ল'ব পাৰে আনে মিঠাই খালে বেয়া কিন্তু বিজেপিয়ে মিঠাই খালে বেয়া নহয় গতিকে আমি আগৰ পৰাই কৈ আছোঁ যে বিজেপিৰ কাৰণে আইন সুকীয়া গোটেই পৃথিৱীৰ মানুহৰ কাৰণে এটা আইন আৰু বিজেপিৰ কাৰণে এটা আইন বিজেপিয়ে কোনো অপৰাধ কৰিলে তেওঁলোকে একো নহয় আনে অপৰাধ কৰিলে অপৰাধী হিচাপে তেওঁলোকে চিনাক্ত কৰা অপৰাধটোও নহয় অপৰাধৰ কাষেৰে গ'লেও তেওঁলোকে সেইটোক অপৰাধী বুলি ভাবে এইটোতো সকলোৱে জানে যে কিছুমান মানুহৰ ক্ষেত্ৰত তেওঁলোকে কৰিলে লীলা আনে কৰিলে ধৰি বান্ধি কিলা গতিকে বিজেপিৰ ক্ষেত্ৰতো সেয়াই হৈছে লিখিত অভিযোগ মানুহৰ ফেচবুকে হোৱাটছআপে তাৰপিছতো এই জ্যোতিষ বনিয়া ইমান কাৰ আশীৰ্বাদ এতিয়া যিজনী মহিলাই অভিযোগ দিছে তেওঁ অসমৰ বেটি নহয় নেকি অসমৰ জীয়ৰী নহয় নেকি ইয়াক লৈ বিজেপিৰ কি অকণমানো বেয়া নালাগে নেকি গতিকে মই ভাবোঁ যে চাই আছে সকলোৱে আমিও দুদিনমান চাই আছোঁ কি কৰে তাৰ মই এটা কথাই কওঁ যে বিজেপিৰ শ্লোগান বেটি বাঁচাও বেটি পঢ়াও এতিয়া আমি ক'ম বিজেপিৰ বৰঘৰত বিজেপিৰ অফিচত বিজেপিৰ বেটীসকলকে বিজেপিৰ সমৰ্থকে বেটীসকলক বিজেপিয়ে ৰক্ষা কৰক তাৰ পৰা কিন্তু অভিযোগ আহিছে গতিকে যেতিয়া বিজেপিৰ অফিচত বিজেপিৰ সমৰ্থিত সেই বেটীসকলক অসমৰ জীয়ৰীসকলক ৰক্ষা কৰিব নোৱাৰে নিৰাপত্তা দিব নোৱাৰে তেওঁলোকে ৰাজ্য আৰু দেশৰ বেটীসকলক কেনেকৈ নিৰাপত্তা দিব হৈছে জ্যোতিষ বনিয়া এতিয়ালৈকে গ্ৰেপ্তাৰে হোৱা নাই জ্যোতিষ বনিয়াৰ ওপৰত কোনো ব্যৱস্থাই লোৱা নাই গতিকে মই আকৌ কৈছোঁ যে অভিযোগ আমি দেখা পাইছোঁ আপোনালোকে সংবাদ মাধ্যমতো প্ৰচাৰ কৰি আছে গতিকে ৰাজ্য চৰকাৰে আৰু বিজেপি দলে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি কিছু ঘণ্টা অপেক্ষা কৰিম তাৰপিছত যদি তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে বিজেপিৰ কাৰ্যালয়ত বা বিজেপিৰ নেত্ৰী এগৰাকীৰ অভিযোগৰ ওপৰত যদি বিচাৰ কৰিব নোৱাৰে সেই বিজেপি নেত্ৰীৰ পক্ষত থাকি আহি থকা সময়খিনিত আমি কাম কৰিম বিলাসীপাৰাৰ পৰা জিয়াউল আলমৰ ৰিপৰ্ট নিউজ টুডে